হেল্ল' গাইজ, মই আইনাইটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। এতিয়া পংকজ আৰু নেহাক মই দুয়োটাকে স্কুললৈ পঠিয়াই কৰি ল'লোঁ। তাৰপাছত ঘৰৰ সকলো কাম বন কৰি মেলি গা পা ধুই কৰি আজৰি হৈ লৈছোঁ। আৰু এতিয়া ভাবিলোঁ কি অকলেনো কিনো কৰোঁ, তাকে ভাবিলোঁ আজি মই বৰফি বনাওঁ আৰু আপোনালোককো দেখাম। আহক এতিয়া ষ্টাৰ্ট কৰোঁ মই কেনেকৈ বৰফি বনাইছোঁ। এইখিনি লৈছোঁ নাৰিকল, ইলাচি পাউডাৰ, গাখীৰ, কষ্টেড, পিঠাগুড়ি আৰু চেনি আধা বাতি লৈ লৈছোঁ। এতিয়া কেৰাহীখন উঠাই লৈছোঁ। কেৰাহীখনত মই আগতে পিঠাগুড়িখিনি এনেকৈ লাল কৰি অলপ সময় ভাজি ল'ম। ভজা হৈ গ'ল। এতিয়া মই এই পিঠাগুড়িখিনি এখন কাঁহীত উলিয়াই লৈছোঁ আৰু এইটো কেৰাহীতে মই ৰুকি থোৱা নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনিও বেছি ভাজিব নালাগে, অলপ এনেকৈ শুকাই যোৱা নিচিনা হ'লেই হ'ব। এই বৰফিটো খাবলৈ বৰ ধুনীয়া লাগে। আপোনালোকে যদি কেতিয়াও বনোৱা নাই এনেকৈ বনাব। এতিয়া এয়া নাৰিকলখিনি ভজা হৈ গ'ল। এইখিনিও মই পিঠাগুড়িখিনিৰ লগতে উলিয়াই লৈছোঁ আৰু এইটো কেৰাহীতে মই এতিয়া 1.5 গিলাচ গাখীৰ ঢালি দিম। আৰু ইয়াৰ লগতে 1 চামুচ কষ্টেড ঢালি অকণমান ঠাণ্ডা গাখীৰত মই এনেকৈ ঘুটি দিছোঁ, নহ'লে গৰম গাখীৰত দিব গ'লে গোটা গুটি হৈ যাব। এতিয়া দিছোঁ ইলাচি পাউডাৰ আৰু আধা বাতি চেনি দি দিছোঁ। এতিয়া ভালদৰে এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। আৰু 1 চামুচ এনেকৈ কষ্টেড পাউডাৰ দিওঁতেনে এয়া কিমান থিৰ হৈ গৈছে দেখিছেই নহয়। যদি বেছি দি দিয়ে তেতিয়াহ'লে বেছি ডাঠ হৈ যাব। আৰু কালাৰটো দেখিছেই নহয় কিমান ধুনীয়া কালাৰ হৈছে। এতিয়া ইয়াৰ লগতে দি দিম ভাজি থোৱা নাৰিকল আৰু এই পিঠাগুড়িখিনি আৰু ভালদৰে এনেকৈ লৰাই থাকিব লাগিব, নহ'লে ক'ৰবাত নিমিলিবই। দেখিছেই নহয়। আৰু কেৰাহীটো লৰি আছে, মই এটা হাতৰ সৈতে কেমেৰা ধৰি আছোঁ, সুবিধা নাই সেইকাৰণে। দেখিছেই নহয়। আৰু এখন কাঁহীত মই এনেকৈ ঘিউ লগাই লৈছোঁ। তাৰপাছত এনেকৈ হাতেৰে বহলাই ল'ম। এতিয়া গোটেইখিনি ইয়াত উলিয়াই লৈ গৰমে গৰমে এনেকৈ হাতেৰে সৈতে আটা মুঠা নিচিনা মুঠি ল'ব লাগিব। দেখিছেই নহয় বহুত গৰম হৈ আছে। মই গৰমে গৰমে কৈছোঁ, যদি ঠাণ্ডা হৈ যায় তেতিয়াহ'লে টাইট হৈ যাব। এতিয়া আৰু এখন কাঁহীত মই এনেকৈ ঘিউ লগাই ল'ম, লৈ গোটেইখিনি ইয়াত ঢালি হাতেৰে এনেকৈ বহলাই দিম আৰু অলপ সময় কাৰণে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। দেখিছেই নহয় কিমান ধুনীয়া হৈছে। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই এখন চুৰি লৈ এনেকৈ বৰফি শ্বেপত কাটি দিম। দেখিছে নহয় আৰু কালাৰটো কিমান ধুনীয়া হৈছে, খাবলৈ ধুনীয়া হৈছে। দেখিছে নহয়। এটা মই এনেকৈ উলিয়াই দেখাম আপোনালোকক। দেখিছেই নহয়। সেয়া আপোনালোকে যদি এনেকৈ কেতিয়াও বনোৱা নাই তেতিয়াহ'লে বনাই ট্ৰাই কৰি খাই চাব। আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ত। আৰু মই এটা এয়া ভাঙি দেখাইছোঁ, এয়া দেখিছেই নহয় কিমান ধুনীয়া হৈছে। আৰু এইটো লৈছোঁ মই খাবলৈ কাৰণে।